আজি দুটা চলকত লক্ষীকৰংগজোৰৰ পাত্ৰীৰ দুটা অংক কৰি দিম। অনুসৰি 3.4 অংকটা ভালকৈ মনোযোগ দিবা। এটা সাংখ্যিক সমস্যা সমাধান। ভিডিওটো সম্পূৰ্ণ চাবা। ভিডিওটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। গতিকে মই পাঠটোলৈ যাওঁ। ইয়াত চোৱা অনুসৰি 3.4 দুটা অংক দিয়া আছে। প্ৰথম অংকটো চোৱা, যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ তেন্তে এটা ভগ্নাংশ হয়গৈ 1। আমি যদি অকল হৰতে 1 যোগ কৰোঁ তেন্তে ই হয়গৈ হাফ। ভগ্নাংশটো কি? তোমালোকে ভগ্নাংশৰ অংক আগতে ফোন ক্লাছত পাইছা 7/4 3/5 এইবিলাক ভগ্নাংশ। গতিকে এই ভগ্নাংশবিলাকক বহুত ৰিলেশ্যন সম্পৰ্ক কৰিব পাৰোঁ। আমি ধৰা ইয়াত যদি আমি এই ভগ্নাংশটো আমি যদি 1 যোগ কৰি দিওঁ, ইয়াতে 1 যোগ কৰিলো, ইয়াতে 1 যোগ কৰিলো, এইটো হ'ল হৰ, এইটো হ'ল লব। গতিকে আমি লব আৰু হৰত 1 1 যোগ কৰি দিলোঁ। তেতিয়াহ'লে ভগ্নাংশটো এটা এনেকৈ হ'ব 5/8। ঠিক ইয়াৰ পৰা যদি এই ভগ্নাংশটো আকৌ 4/7 ভগ্নাংশ যদি তাক আমি যদি হৰত 1 যোগ কৰি দিওঁ তেতিয়া ভগ্নাংশ কেনেকুৱা হ'ব 4/8। গতিকে এইটো এটা ৰিলেশ্যন হ'ব, এইটো এটা ৰিলেশ্যন হ'ব, সম্পৰ্ক হ'ব। তোমালোকে চোৱা যে আমি ভগ্নাংশটো যদি আমি x/y ধৰো, x/y এইটো ভগ্নাংশ এটা। ইয়াতে এইটো হৰ, এইটো হ'ল লব। গতিকে হৰটো হ'ব তোমাৰ y আৰু লবটো হ'ব এইটো লবটো হ'ব x। গতিকে আমি যদি হৰ লগত উভয়তে 1 যোগ কৰি দিওঁ, 1 1 যোগ কৰি দিওঁ, তেতিয়া ভগ্নাংশটো তোমাৰ 5/8 হয়। ইয়াৰ পৰা আমি ৰিলেশ্যন পাই গ'লা। ঠিক তেনেদৰে আকৌ একে ভগ্নাংশটো আছে x/y আছে। ইয়াত অকল যদি আমি হৰৰ লগত 1 যোগ কৰি দিওঁ ভগ্নাংশটো 4/8। গতিকে আমি এনেকে ধৰণৰ ৰিলেশ্যন ইয়াৰ পৰা ৰিলেশ্যন পাই গ'লো। এনেকে ধৰণৰ আমি কিছুমান সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। গতিকে তোমালোকক এতিয়া যিটো অংক দিয়া হৈছে ইয়াত ভালকৈ মন কৰা। ইয়াত দিয়া আছে সলিউশন 1টো কৰি দিছোঁ মই। 1টো চাবা। এতিয়া আমি প্ৰথমতে চাব লাগিব যে ভগ্নাংশটো কি ওলাব দিছে। আমাক ভগ্নাংশটো কি এইটো চাব, ভগ্নাংশটো কি। গতিকে আমি ভগ্নাংশটো নাজানো। গতিকে নজনাৰ কাৰণে আমি ভগ্নাংশ ধৰা হ'ল ভগ্নাংশটো x/y। গতিকে ধৰা হ'ল ভগ্নাংশটো আমি x/y ধৰি লওঁ। ভগ্নাংশটো x/y। x/y লিখিবা য'ত আমাৰ x টো হ'ব লব আৰু y টো হ'ব হৰ। এইটো কথা তুমি লিখি দিবা। গতিকে আমি নজনা ভগ্নাংশটো নাজানো, ভগ্নাংশটো আমি x/y ধৰি দিছো। আৰু য'ত x মানে লব হ'ব, y মানে হৰ হ'ব। এতিয়া তুমি কি কৰিবা, যিটো কথা প্ৰথম প্ৰশ্ন মতে বা প্ৰথম চৰ্ত মতে মই কি কৈছে চাই লব। প্ৰথম প্ৰশ্ন মতে আমাক কি কোৱা আছে, যদি আমি লবত 1 যোগ কৰো, চোৱা লবত 1 যোগ কৰিব লাগিব। লব গতিকে ভগ্নাংশটো লিখি ল'বা এনেকে x/y। আমাক কি কৈছে, লবত 1 যোগ, লবটো আমাৰ ওপৰত হ'ব, লবত 1 যোগ কৰিলো আৰু হৰৰ পৰা 1 বিয়োগ কৰিলো আৰু হৰৰ পৰা 1 বিয়োগ কৰিলো। হৰটো তলত আছে, গতিকে আমাৰ হৰটোৰ পৰা আমি 1 বিয়োগ কৰিব গৈছে। এতিয়া ভগ্নাংশটো হয়গৈ 1, কিন্তু ভগ্নাংশটো 1 হয়। নিশ্চয় বুজি পাইছা যে ভগ্নাংশটো আমাৰ কি আছিল x/y। প্ৰথমত কোৱা আছে যে লবত 1 যোগ কৰিলো,
এইটো লব আৰু হৰৰ পৰা এক বিয়োগ কৰিলো এইটো হৰৰ পৰা এক বিয়োগ কৰিলো আৰু ভগ্নাংশটো সমান কিমান হয় 1 হয় ভগ্নাংশটো হৈ গ'ল 1 গতিকে এইখিনি আমি লিখি গলো যে এইটো এটা সমীকৰণ হ'ব তুমি চাবা গতিকে ইয়াতে আমি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ x plus 1 is equal to কি হ'ব y minus 1 গতিকে তোমালোকে x প্লাস আছে এটো y টো ইফালে মাইনাস y আৰু 1 টো ইফালে লৈ যাও minus 1 গতিকে আমাৰ এটা ৰিলেচন পাই গলো x minus y into minus 2 এতিয়া এটো আমি এক নং সমীকৰণ ধৰিম এক নং তে নেক্সট তো আহিল দ্বিতীয় প্ৰশ্ন মতে কি কৈছে চোৱা দ্বিতীয় প্ৰশ্ন মতে কোৱা আছে ভালকৈ মন কৰা যে দ্বিতীয় প্ৰশ্ন মতে আমাক কোৱা আছে অকল হৰটোহে এক্সিকিউট কৰিব গৈছে এইবাৰ x বাই y লিখিলো নেকি x বাই y এবাৰ কি কৈছে চোৱা আমি যদি অকল হৰটোহে এক্সিকিউট কৰো হৰটো হল তলত এইটো হৰতহে এক্সিকিউট কৰিব গৈছে এক্সিকিউট কৰো তেন্তে ই হৈ গ'ল হাফ ইজিকেল হাফ হ'ব চোৱা নিশ্চয় বুজিছা এবাৰ যদি কোৱা আছে যে আমি যদি অকল হৰটোহে এক্সিকিউট কৰো আমি হৰত এক্সিকিউট কৰিব লাগিব যে হৰটো হল এইটো তলটো হল y টো হল হৰত এক্সিকিউট কৰা তেতিয়া হাফ হ'ব গতিকে আমাৰ হৈ গ'ল হাফ গতিকে আমি এতিয়া ইয়াক ক্ৰছ মাল্টিপ্লাই কৰি দিয়া y6 y plus 1 গতিকে ইয়াৰ পৰা তুমি y6 minus y plus 1 নাম্বাৰিং কৰা 2 নং এতিয়া আমি 1 নং 2 নংটো আমি কি কৰি লৈছিলো চোৱা ইয়াটো মাইনাস y আছে ইয়াটো মাইনাস y আছে ঠিক একে হৈ আছে চোৱা চিহ্নটা গতিকে আমি 1 নম্বৰ পৰা 2 নং আমি বিয়োগ কৰি দিওঁ যেটো চিহ্নটা একে আছে মাইনাস মাইনাস কেনসেল দিবলৈ আমি কি কৰিব বিয়োগ কৰিব দিব গতিকে হয় 2 নম্বৰ পৰা 1 নং বিয়োগ কৰি দিয়া 2 নং সবিয়োগৰ পৰা 1 নং বিয়োগ কৰি দিয়া দেখছা 2 নংটো এখিনি আছিল লেফট হ্যান্ড সাইড গেট y6 minus y minus a2 left hand side 1 a2 আছে left hand side ইকুয়াল টু সব এবারে 1 আছে minus 2 বিটো এটা খাবেন minus 2 ইয়াত কি হৈ গল y6 minus y plus y ইয়াত 1 যোগ 2 ইয়াত কি ক্যান্সেল গল plus y minus cancel এটি x হবো বিয়োগ কৰিলে এইখিনি কৰি দিছো দিছা y6 x হবো এটি গতি আমি x ৰ মান 3 পালো গতি x ৰ মান 3 পোৱাৰ লগে x ৰ মানটো ক'ত বহাই দিবা 1 নম্বৰত বহাই দিয়া ঠিক আমাৰ 1 নম্বৰ এইটো আছে x ৰ মান 1 নম্বৰত বহাই এতিয়া তোমালোকে x ৰ মান এখিনি বহাই দিয়া x ৰ মান 1 নম্বৰত বহাই এতিয়া মই এখিনি মুছি দিছো লাগে x ৰ মান 1 নম্বৰ বহাই দিয়া x ৰ মান 1 নম্বৰ বহাই দিবা 1 নম্বৰ বহাই 1 নম্বৰ নিচা আছে মন আছে এইটো x - y ইকুয়াল মাইনাস 2 x minus y minus 2 ইয়াত বহাই দিয়া x সমান 3 পাইছো 3 বহাই দিয়া x ৰ টাইপ minus y minus গতিকে আমাৰ minus y minus 2 এফালে minus 3 গতিকে তোমাৰ হৈ গ'ল minus y minus 5 একে y মানে কি হ'ব minus 2 থাকি minus 5 0 কোন কৰি দিয়া y মানে কি হ'ব 5 একে নিৰ্ণয় ভগ্নাংশটো আমি ইয়াত লিখি দিলো একে নিৰ্ণয় ভগ্নাংশটো তোমাক পাই গলা একে নির্ণয় ভগ্নাংশ কত কি হসা x ভ্যালু কি পালো x ভ্যালু 3 পালো 3 আর y ভ্যালু কি পালো 5 5 এটা आंसर 3/5
গতিকে আমাৰ এনসাৰ ওলাল 3/5 গতিকে আৰু তোমালোকে নিজেও অংকটো হৈছে নাই প্ৰমাণ মানে চাব পাৰা কেনেকৈ চাবা এতিয়া নিজে চোৱা আমি প্ৰশ্ন চাম উত্তৰ ওলাল আমাৰ 3/5 ভগ্নাংশটো আমাৰ 3/5 ইয়াত কোৱা আছে আমি লগত এক যোগ কৰিলো লগত এক যোগ কৰিলো আৰু হৰৰ পৰা এক যোগ কৰিলো তেতিয়া আমাৰ কি হয় ভগ্নাংশটো 1 হৈ গ'ল উত্তৰ চোৱা ওপৰত হ'ল 4 তলত হ'ল 4 1 চোৱা সম্পূৰ্ণ শুদ্ধ হৈছে গতিকে তুমি চোৱা হৈ গ'ল 1 ঠিক ইয়াৰ নেক্সট চোৱা 3/5 এনসাৰ আছে আমাৰ 3/5 পালো নেক্সট মানে কি কৈছে যদি আমি অকল হৰটোতে এক যোগ কৰো হৰটোৰ পৰা এক যোগ কৰো হৰত যদি আমি এক যোগ করি হৰত এক যোগ করি তেতিয়া আমাৰ তলত 6 ওপৰত 3 আৰু বুলি কি হ'ব হাফ আমি হাফ পালো চোৱা হাফ পাই গ'লো গতিকে এইটো হ'ব আমাৰ এনেকে ধৰণৰ তোমালোকে যদি মানে ক্লিয়াৰ কৰি লোৱা তেতিয়াহ'লে পৰীক্ষাৰ তোমাৰ দিগদাৰ নালাগে অসুবিধা নালাগে নিজে প্ৰমাণ কৰি চাব পাৰা উত্তৰটো হৈছে গতিকে এতিয়া আমি নেক্সটটো চাওঁ কি কোৱা আছে নেক্সট অংকটো আমাৰ দিয়া আছে বয়সৰ অংক গতিকে বয়সৰ অংকৰ ক্ষেত্ৰত তোমালোকে এটা কথা মন ৰাখিবা এইটো যদি বৰ্তমান বয়স হয় বৰ্তমান বয়স এই বৰ্তমান বয়সটো তোমালোকৰ মেইন বৰ্তমান বয়স বুলি ক'লে পিছত বুলি ক'লে কিবা এটা এইফালে যাব আগত বুলি ক'লে এইফালে আহিব গতিকে 5 বছৰ পিছত গতিকে বৰ্তমান বয়স তোমালোকে ধৰিলা x ধৰ বৰ্তমান বয়সটো নাজানি আমি x ধৰি গতিকে এইটো হলে x ধৰ +5 দিন মই এইফালে x - দিন এফালে বাওফাল এফালে সোঁফাল এনেও তোমালোকে গ্ৰাফত পাইছা যে এফালে পজিটিভ হয় এফালে নিগেটিভ হয় মই এক বৰ্তমান বয়সটো x ধৰিলো x ধৰাৰ পিছত 5 বছৰ পিছত হলে সদায় যোগ হ'ব এই পিছত আফটাৰ পিছত 5 বছৰ পিছত এফালে 5 বছৰ আগত 5 বছৰ পিছত 5 বছৰ আগত বা আগতে মাইনাস এইটো বস্তু সদায় মন কৰিবা তোমাৰ নিজৰ বয়স ধৰি লবা নিজৰ বয়স যদি ধৰ এটা 15 বছৰ তোমাৰ বৰ্তমান বয়স তোমাৰ 15 বছৰ হৈ আছে 5 বছৰ পিছত তোমাৰ কি হ'ব 20 বছৰ হ'ব 5 যোগ কৰিলা 20 বছৰ আৰু তোমাৰ 5 বছৰ আগত কিমান আছিল 10 বছৰ আছিল তুমি 15 পৰা কি বিয়োগ কৰিবা 5 বিয়োগ কৰি দিবা গতিকে নিজে উলিয়াব পাৰিবা আগত বুলি ক'লে সদায় যিটো বয়স বৰ্তমান বয়স দিব তাৰ পৰা সেইটো বিয়োগ কৰি দিবা আৰু পিছত বুলি ক'লে তুমি যোগ কৰি দিবা বৰ্তমান বয়সৰ লগত এই কথাখিনি তোমালোকে ভালকে মন কৰিবা এইটো তোমালোকে এতিয়া নিশ্চয় বুজি পাইছা যে বৰ্তমান বয়সটো তোমালোকে ধৰি ল'বা আৰু 5 বছৰ পিছত বুলি ক'লে যোগ হ'ব 5 বছৰ বৰ্তমান বয়সৰ লগত 5 বছৰ যোগ হ'ব আৰু 5 বছৰ আগত বুলি ক'লে বৰ্তমান বয়সৰ 5 বছৰ বিয়োগ হ'ব গতিকে এইটো কথা তোমালোকে নিশ্চয় বুজি পাইছা আৰু নিজৰ বয়সৰ ক্ষেত্ৰত নিজে উলিয়াব পাৰিবা পৰীক্ষাত গণ্ডগোল নালাগে এতিয়া তোমালোকে এইটো চোৱা হ'ব ইয়াত চোৱা এতিয়া 2 নম্বৰ সলিউশন চাও 2 নম্বৰ দিছা 5 বছৰ আগতে নুৰৰ বয়স সুনুৰ বয়সৰ 3 গুণ আছিল 10 বছৰ পিছত নুৰ সুনুৰ দুগুণ ডাঙৰ হ'ব নুৰ আৰু সুনুৰ বৰ্তমান বয়স কিমান এই যে বৰ্তমান বয়সটো ধৰি লব সদায় ধৰা হ'ল নুৰৰ বৰ্তমান বয়স তোমালোকে 1 বছৰ ধৰিলা নুৰৰ আকৌ কাৰ আছে সুনুৰ লিখিবা সুনুৰ বৰ্তমান বয়স কি ধৰিলা y বছৰ এইটো আমাৰ বৰ্তমান বয়সৰ কথা কোৱা আছে দুইটা বৰ্তমান ধৰি লবা তাৰ পিছত প্ৰথম প্ৰশ্নমতে এটা আহিব প্ৰথম প্ৰশ্নমতে কি হ'ব প্ৰথম প্ৰশ্নমতে কি কোৱা আছে 5 বছৰ আগত নুৰৰ বয়স সুনুৰ বয়সৰ 3 গুণ আছিল গতিকে তোমাৰ 5 বছৰ আগৰ কথা বুলি কোৱাৰ লগে লগে ইয়াৰ পৰা 5 বছৰ বিয়োগ কৰিবা ইয়াৰ পৰা 5 বছৰ বিয়োগ কৰিবা
গতিকে মই টেকনিক শিকাই দিছো তোমালোকে ইয়াত এনেকৈ কৰিবা 5 বছৰ আগত হ'ব মূলৰ বয়স হ'ব x - 5 এত সমান চুনুৰ বয়স হ'ব y - 5 এই 5 বছৰ আগৰ কথা এতিয়া 5 বছৰ আগত কেনেকুৱা আছে বয়সটো 5 বছৰ আগতে মূলৰ বয়স চুনুৰ 3 গুণ আছিল এইটো চুনুৰ বয়স ইয়াৰ 3 গুণ কৰি দিবা চোৱা এটা সমান হৈ গৈছে এইটো ইকুৱেশ্যন এই কৈছে এনেকৈ বনাই দিবা ইয়াৰ পৰা তুমি এটা 1 নম্বৰ সমীকৰণ পাই যাবা x - 5 এফালে 3y 5 3 গুণ 15 x এই প্লাস টো লৈ আহিবা মাইনাস হৈ যাব 3y আৰু এই 5 টো ইফালে লৈ যোৱা প্লাস y মাইনাস 15 গতিকে x 3y ইফালে মাইনাস 10 এতিয়া 1 নম্বৰ সমীকৰণ 1 নম্বৰ পাই গ'লা এতিয়া দ্বিতীয় প্ৰশ্নটি কি হৈছে দ্বিতীয় প্ৰশ্নটি দ্বিতীয় প্ৰশ্নটি দ্বিতীয় প্ৰশ্নৰ কথা আছে 10 বছৰ পিছত বুলি কোৱাৰ লগে লগে এইটো 10 বছৰ যোগ হ'ব এইটো 10 বছৰ যোগ হ'ব এইখিনি কাম আগত কৰি লবা যে x প্লাস 10 y প্লাস 10 এইখিনি লিখি লবা কি হৈছে 10 বছৰ পিছত গতিকে 10 বছৰ পিছত মোৰ চুনুৰ দুগুণ ডাঙৰ গতিকে নুৰ ডাঙৰ কাৰ ডাঙৰ নুৰ চুনুৰ দুগুণ ডাঙৰ চুনুৰ ফালে তুমি দুগুণ কৰি দিয়া ইয়াত কি হৈ গ'ল x প্লাস 3 2y এইফালে 20 গতিকে কি হৈ গ'ল x প্লাস 2y এইফালে মাইনাস 2y এইফালে কি হ'ব 20 বিয়োগ 10 বিয়োগ 10 দেই ইয়াতে প্লাস 10 আছে মাইনাস 10 এই আমাৰ হৈ গ'ল x 2y 10 এইটো 2 নম্বৰ তে 1 নম্বৰ পাই গ'লো ইয়াত চোৱা 1 নম্বৰটো তোমাৰ x আছে 2 নম্বৰটো x আছে তে কেনসেল কৰিলে কি কৰিবা বিয়োগ কৰি দিবা কি কৰবা বিয়োগ কৰিবা 2 নম্বৰৰ পৰা 1 নং বিয়োগ কৰি দিয়া গতিকে 2 নং বিয়োগ 1 নং কৰা 1 নং 2 নম্বৰ কি আছিল লেফট হ্যান্ড সাইড x minus 2y বিয়োগ এইখিনি x minus 3y গতিকে তাকে 10 আছে 10 বিয়োগ 10 কিন্তু এটা সাবধান বিয়োগ 10 ইয়াত কি হৈ যায় x 2y minus x plus 3y আর এখানে 10 মানে প্লাস 10 তে আমার এটা কি ক্যান্সেল যাব minus x plus x ক্যান্সেল যাব কি হবে 3 হবে 2 আমার হলো y হবে y কিতে বলি লিখিছো y এর পর হলো y 3y পৰা minus 2 হলো y হবে 20 হইব 20 গতিকে আমার এটা কার বয়স সুনুর বয়স 20 বছর গতিকে আমি y এর মানটো কত বহাইম এতিয়া তুমি 2 নম্বৰ বহাব পৰা 1 নম্বৰ বহাব পৰা গতিকে y মান y মান 1 নম্বৰ বহাই 1 নম্বৰ বহাই 1 নম্বৰ বহাই গতিকে y মান 1 নম্বৰ বহাই 1 নম্বৰ বহাই গতিকে y মান 1 নম্বৰ বহাই দিয়া ইয়াতে বহাই দিছো গতিকে y মান 1 নম্বৰ y 1 নম্বৰ আছে মানে এইটো x minus 3y x minus 3y minus 3 আছে ইয়াত আছে ইয়াত বহাই দিয়া গতিকে x minus 3 পূৰণ y মান 20 10 এখানে হয়ে গেল x 60 এখানে minus 10 গতিকে x ইকুয়াল টু 60 এর মাইনাস থেকে প্লাস হলো 60 বিয়োগ 10 গতিকে x সমান কি হলো এটাকে x মানে 50
গতিকে আমাৰ বয়স দুটা ওলাই গ'ল বয়স দুটো মেনিকেল সিয়া গতিকে এইখিনিতে লিখিব পাৰিবা ইজ কৰি দিয়া এতিয়া ইয়াত লিখিছো নুৰৰ বৰ্তমান বয়স কিমান হ'ব নুৰৰ বৰ্তমান বয়সটো হ'ব আমাৰ নুৰত আমি x ধৰিছিলো গতিকে নুৰৰ বৰ্তমান বয়স 50 বছৰ হ'ল 50 বছৰ আৰু সুমিৰ বৰ্তমান বয়স কিমান হ'ব 20 বছৰ গতিকে তোমালোকে অংকটো নিশ্চয় বুজি পাইছা গতিকে অলপ মন কৰা অংকটো যে সদায় তোমালোকে বৰ্তমান বয়সটো ধৰি ল'বা বৰ্তমান বয়স হ'ল আগত বুলি ক'লে বিয়োগ হ'ব আৰু বৰ্তমান বয়সৰ পিছত বুলি ক'লে কি হ'ব যোগ হ'ব গতিকে এইখিনি কথা ভালকে মনত ৰাখিলে তোমালোকে নিশ্চয় পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ তোমালোকৰ পিছৰ পাঠত ইয়াত 3.5 অংকবিলাক কৰি দিম গতিকে আজিলৈ ইমানতে মই পাঠ্য সমাপ্ত কৰিলোঁ